একেধাৰে অভিনেতা, চিত্ৰশিল্পী প্ৰতিমা খনিকৰ প্ৰয়াত জ্যোতি ভৰালীদেৱৰ আজি 21 জুলাই 2024 ইংৰাজী তাৰিখ ৰবিবাৰে অসম নাট্য সন্মিলন হাজো শাখাৰ উদ্যোগত জ্যোতি নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে দীনবন্ধু ভাণ্ডাৰ কায়স্থদেৱে। সভাত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ বৰঠাকুৰদেৱ, হাজো ৰাইজৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ, আলোক সম্ৰাট কল্যাণ দে, অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰ, কীৰ্তি শিক্ষক ৰজত চন্দ্ৰ ভৰালী, কীৰ্তি শিক্ষক প্ৰদীপ কলিতা, মদন দাস, কিষিণ চন্দ্ৰ দাস, বিবেকানন্দ দাস, ডিম্বেশ্বৰ ভৰালী, বলেন বৈশ্য প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি। Gracias.